বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল মই মোৰ ইউটিউব চেনেল উৰ্মি ব্লগত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ সো এতিয়া 11টা মানে বাজিলে চাগে সো আজিৰ ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মই মাকৰ ঘৰত আছোঁ আৰু যেহেতু মাহীহঁত আহিছে ভাইটিও আহিছে সো ভাইটিৰ লগত কটোৱা সময়খিনি আপোনালোকৰ লগত অকমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আপোনালোকে যোৱা ভিডিঅ' কেইটাত ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে সেই কমেণ্টখিনি পঢ়ি ইমান বেছি ভাল লাগিছে আৰু এনেকৈ আপোনালোকে সাপোৰ্ট কৰি যাব কিবা ভুল থাকিলেও কমেণ্ট বক্সত জনাই দিব এয়াই আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই যাব কেনেকুৱা লাগে কমেণ্টত জনাব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ বন্ধু-বান্ধৱীসকল মোৰ ভণ্টি স্কুলৰ পৰা আহিলে সো এতিয়া মই এনেই আছোঁ ভণ্টি আৰু আমি আছোঁ এতিয়া ফাল্টু কৰি মানে বন্ধু-বান্ধৱীসকল এতিয়া আমি ফুৰিব গৈ আছোঁ মানে ভাইটিক মা লৈ গৈছে মাহীহঁতৰ ঘৰত মানে মাৰ মাহীহঁতৰ ঘৰত তো এতিয়া মই তাতে গৈ আছোঁ ভাইটিক আনিব আমি অনাই তো মাহী মই দিছা তই দিছা না দিছা হাই করে দে ইংকে করে ছাই বলে বাবা হাসি আমার জন্য মানে হাসি কুক হ্যাঁ 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 আমি গুড
গাইজ মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত তো ফাইনেলি সেই বস্তুটো আজি আহি পালে আৰু মই আপোনালোকৰ আগত এইটো আনবক্সিং কৰিব লৈছোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ কি বস্তু ল'লোঁ চ' আপোনালোকে এতিয়া শেষলৈকে চাই যাব তো এতিয়া ওলোৱা ষ্টাৰ্ট কৰিছোঁ তো গাইজ মই এইখিনি সম্পূৰ্ণ বস্তুখিনি ওলাই লৈছোঁ তো এইটো হৈছে আইলাইনাৰ আৰু এইটো হৈছে কাজল তাৰপিছত এইটো দুটা নখ পালিচ আহিছে এইটো ৰেড আৰু এইটো ব্লেক তো দুটা লিপষ্টিক এটা পিংক আৰু এটা ৰেড আৰু এইটো হৈছে ফাউণ্ডেশ্যন আৰু এইটো হৈছে মাস্কাৰা আৰু এইটো হৈছে কম্পেক্ট পাউডাৰ जैसे कम्पैक्ट पाउडर और ये फुट दिसे और ये ब्राश सो ये टोटल बस्तुखिनि केनेकुवा लागिसे जनाबचोन এইটো অকণমান সৰু আহিব আৰু ইয়াতকৈ অকণমান ডাঙৰ আহিব যেন পাইছিলোঁ কিন্তু সৰু আহিব আৰু একো নাই ঠিকে আছে তো এইখিনি মই পূজাৰ মেকআপৰ বস্তু অৰ্ডাৰ দিছিলোঁ চ' এইখিনি আহি গ'ল আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাব তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল চ' আকৌ লগ পাম এতিয়া নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই